ইমান কষ্ট কি অথলে যাব পাৰে ইমান পাপ কি বসুমতী সহ্য কৰিব পাৰে ৰাজন্য সাধনাৰ সফলতা সৌ অদূৰ উজ্জ্বল তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নহীন তুমি শত জীৱিত মাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাদের মধ্যে ইমানে প্রভেদ অথচ ইমানে আপন তুমি মোর মৰমৰ ভাগিন আৰু মই তোমাৰ স্নেহৰ বুদ্ধিদাতা মাথো আৰু বেছি পৰা নাই দিগন্ত পোখাৰী লহ লহ জীৱা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি প্ৰথম তাতে চাপি দিছে কাৰু খাদ্য নাই তাকে নিবাৰণ কৰা কাৰু খাদ্য নাই তাকে নিৰ্বাপিত কৰা